নমস্কাৰ মই অনিতা আপোনালোকক পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো হসাকৈ ANI 7ক ইমান আপোনালোকে সুন্দৰভাৱে আগুৱাই লৈছে তাৰ কাৰণে প্ৰথমেই মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আজি আসলতে একদম এটা বেলেগ ধৰণৰ ভিডিঅ' বনাবলৈ ওলাইছো কাৰণ মনটো বিৰাট ভাল লাগি আছে সেইকাৰণে ভাবিলো অকনমান নষ্টালজিক হওঁ অতীতক সোঁৱৰি আশা কৰোঁ আপোনালোকে নিশ্চয় আজি ভিডিঅ'টো চাই ভাল পাব আৰু মই যিমানখিনি পাৰো মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ অতীতৰ কিছু যিবোৰ আসলতে মোৰ স্মৰণীয় ঘটনা যিবোৰ জড়িত হৈ আছে সেইবোৰ আসলতে মই আজি অকনমান আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছো কাৰণ কিয়নো আপোনালোকো নিশ্চয় মোৰ দৰে তেনেকুৱা কিছু কাম কৰি থৈছিল সেইবোৰ আসলতে হয়তো কোনোবাই দেখুৱা নাই কোনোবাই দেখুৱাইছে গতিকে আজি মই ভাবিলো আপোনালোকৰ লগত মই মোৰ কথাখিনি পাতি আপোনালোককো অকনমান অতীতলৈ বুলি লৈ যাওঁ এতিয়া মই কি ক'ব খুজিছো দেখিছে মই আজি প্ৰথমতে আপোনালোকক দেখুৱাই দিওঁ এয়া দেখিছে এখু পামান তাৰ মানে বহুত হাসি থোৱা বস্তু আপোনালোকে নিশ্চয় এনেকুৱা বস্তু হাসি ৰাখিছে চাগে ন আজি ভাবিলো হাসি ৰাখিনো কি হ'ব হাসিটো ৰাখিছে বহু বছৰ ধৰি হাসি ৰাখিলো এতিয়া ভাবিছো আপোনালোকৰ ওচৰত অকনমান ডাঙি ধৰো কিনো হাসি ৰাখিছো যদিও ভিডিঅ'টো দীঘল হয় আপোনালোকে স্কিপ নকৰাকৈ চাব কাৰণ ভাল লাগিব অতীতৰ কিছুমান কথা আসলতে শুনিব পালে সকলোৰে মনবোৰ ভাল লাগে আজি মই এটা কথা আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো মোৰ দৰে আপোনালোকে মোৰ কোন কোন আসলতে বন্ধু বান্ধৱী আছে মোক পাৰিলে জনাব আপোনালোকে কোনে এটা সময়ত মইনা পাৰিজাত কৰিছিল নে আপোনালোকে মই মইনা পাৰিজাত কৰিছিলো গতিকে আজি বহুতখিনি বস্তু পালো বৰ সযতনে ৰাখিছিলো যদিও ভাবিছো আজি আপোনালোকক অকমান দেখুৱাই দিওঁ আসলতে মনটো সঁচাকৈ এটা বেলেগ ধৰণৰ হৈ গৈছে সেই তেতিয়াৰে কাহিনী তেতিয়াৰে যেতিয়া দেখা পাইছো আজি সেই প্ৰমাণপত্ৰবোৰ দেখি মনটো আকৌ কোনোবাখিনিত সেই অতীতলৈ ঘূৰি গৈছো ন গতিকে আপোনালোকক অকনমান মই আজি দেখুৱাব খুজিছো এয়া দেখিছে একদম জৰাজীৰ্ণ অৱস্থা হৈ গৈছে তথাপি কিন্তু মই বৰ ৰাখিছো সযতনে আপোনালোকক অকনমান দেখুৱাই দিবলৈ চেষ্টা কৰিছো এখন হয়তো আপোনালোকে উল্টাকে দেখিব কাৰণ মোৰ ফ্ৰণ্ট কেমেৰা হৈ আছে এখনত কি আছিল জানে সদৌ অসম মইনা পাৰিজাত ৰাজ্যিক শিশু সমাৰোহ সপ্তম গোলাঘাটত এইখন আসলতে 1997 চনৰ 1997 চনত গোলাঘাটত মইনা পাৰিজাত হৈছিলে তেতিয়া মই মইনা পাৰিজাতত অংশগ্ৰহণ কৰিছিলো তেতিয়া আমাৰ দিনত খুব মইনা পাৰিজাত আছিল মই কিন্তু মইনা পাৰিজাত টুৰ্নামেন্ট এবোৰ তেতিয়া কৰিছো আপোনালোকে নিশ্চয় কৰিছে মোৰ সমবয়সৰ যিসকল আছিল তেওঁলোকে নিশ্চয় এবোৰ পাইছে গতিকে তেওঁলোকে সেই আমিজটো আসলতে বৰ ধুনীয়াকৈ বুজি পাব এতিয়া যদি আমাৰ ল'ৰা ছোৱালীবোৰক এবোৰ দেখুৱাবলৈ যাওঁ এতিয়া কিন্তু আমাৰ ল'ৰা ছোৱালীবোৰে এবোৰ আসলতে সোৱাদ নাপাব সেইকাৰণে মই ভাবিছো আজি আপোনালোকৰ লগত কথাখিনি পাতো দেখুৱাও এবাৰ আসলতে এবোৰ বস্তু কিমান সযতনে ৰখা হৈছে আৰু কিমান আমি তেতিয়া কষ্ট কৰিছিলো গতিকে এইখন মই 1997 চনত গোলাঘাটত মইনা পাৰিজাত পাৰ্টিসিপেট কৰিছিলো গতিকে তেতিয়া আমাৰ শাখা হিচাপে বাছনি কৰিছিল যে মইনা পাৰিজাতৰ দল ইটো দল হিটো দল এনে ধৰণে আসলতে শাখা হিচাপে ৰাখিছিল তেতিয়া মই কি এটো আপোনাক অকনমান পঢ়ি দিবলৈ আসলতে মই চেষ্টা কৰিছো সদৌ অসম মইনা পাৰিজাতৰ সপ্তম ৰাজ্যিক শিশু সমাৰোহত তেজপুৰ জিলাৰ মইনা পাৰিজাতৰ অন্তৰ্গত বাপুজি শাখাৰ মইনা পাৰিজাতৰ মইনা মই অনিতা দেৱী অংশগ্ৰহণ কৰাৰ এই আসলতে মানপত্ৰ বিৰাট এটা স্মৰণীয় দিন আসলতে এইবোৰ বাপুজি শাখা মই তেতিয়া বাপুজি শাখাৰ মইনা পাৰিজাতৰ এজন শিশু হিচাপে গোলাঘাটত পাৰ্টিসিপেট কৰিব গৈছিল এইখন তেতিয়াৰে এখন প্ৰমাণপত্ৰ ইমান দেখিছে কেনেকুৱা হৈ গৈছে তথাপিও ৰাখি থৈ দিছো চাম আৰু বেছি বয়স হৈ যেতিয়া আহিব তেতিয়া চাম আজি আসলতে ভাবিলো মই অকনমান এনে ধৰণৰ কথাবোৰ পাতো কাৰণ কিয় ভাল লাগে ন কেতিয়াবা এনেবোৰ কথা পাতিলে আপোনালোকৰ লগত গতিকে আপোনালোকেও অকনমান নষ্টালজিক হ'ব পাৰিব যদি কোনোবাই এনেকে মইনা পাৰিজাত টুৰ্নামেন্ট এনেকুৱা ধৰণৰ কৰিছিলে তেতিয়াহলে আপোনালোকেও হয়তো এবোৰ ভালদৰে বুজিব গতিকে কোনে কোনে কৰিছে মোক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু হেতু আছিল 1997 চনৰ ঘটনা
আকৌ 1999 তেতিয়া মই এইখন আছিল চাওক দেখিছে এইখন আছিল বিহগুৰি আঞ্চলিক মইনা পাৰিজাত তাৰমানে মইনা পাৰিজাত মই তেতিয়া মানে একদম আৰু এইবিলাকত চবতে নাম আৰু তেতিয়া 1999ত আচলতে বিহগুৰি আঞ্চলিক মইনা পাৰিজাতত বাপুজী শাখা হৈ পেলাই আকৌ মই অনিতা দেৱীয়ে তেতিয়া কিন্তু বিষ্ণু সংগীত গাইছিলোঁ গীত পৰিৱেশন কৰিছিলোঁ দেখিছে তেতিয়া মই কি দ্বিতীয় স্থান লাভ কৰিছিলোঁ আৰু তাৰ কাৰণে মোৰ তেতিয়া আচলতে এই প্ৰমাণপত্ৰৰ লগত তেতিয়া খুব মেডেলবোৰ দিছিলে আমাক তেনেকৈ দিছিলে আৰু কিতাপ দিছিলে আৰু তেতিয়াতো আমি গিলাচ বা মানে টিফিন কাপ এনেধৰণৰ আমাক আচলতে পুৰস্কাৰসমূহ দিছিল দেই এতিয়াতো আৰু সেইবোৰ নাই কিন্তু তথাপিও এই প্ৰমাণপত্ৰবোৰ বৰ সযতনে ৰাখি থৈছোঁ এটা সময়ত আকৌ চাম আজি যেনেকৈ নষ্টালজিক হৈছোঁ আজি এই কাগজখিনি দেখি আজি এই প্ৰমাণপত্ৰবোৰ দেখি মনবোৰ কেনেকুৱা লাগি গৈছে সঁচাকৈ দেই তেতিয়া আকৌ এদিন চাম এইখন আচলতে এইখন মই বিষ্ণু সংগীত গাইছিলোঁ তেতিয়া মই এইখনত দ্বিতীয় হৈছিলোঁ আজি আপোনালোকক মোৰ কিছু আচলতে অতীতলৈ লৈ যাব খুজিছোঁ মই কি কৰিছিলোঁ আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ এইখন দেখিছে সদৌ অসম মইনা পাৰিজাত একেবাৰে কি হৈ গৈছে চাওকচোন নাইকিয়া হৈ গৈছে একেবাৰে য'তে ত'তে সোমাই থাকোঁতে বাৰু যি নহওক তথাপিও আছেগৈ এইখনো হৈছিলে 1999ৰ এইখন মই বাপুজী শাখাতে মইনা পাৰিজাত কৰিছিলোঁ গতিকে এইখনত বিশ্বনাথ চাৰিআলিত কৰিছিলোঁ এইখন বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত সোণালী জয়ন্তী আৰু অষ্টম শিশু সমাৰোহত যোগদান কৰিছিলোঁ মই এইখন বিশ্বনাথ চাৰিআলি তেজপুৰ বিশ্বনাথ চাৰিআলিত কৰিছিলোঁ ভাল লাগিছে ন মনটো কাৰণ বহুত দূৰলৈ গুচি যাব লগা হৈছে এইখন মোৰ এটা বৰ সাংঘাতিক ধৰণৰ ইয়াতে স্মৃতিও জড়িত হৈ আছে সকলো ধৰণৰ বহুতকেইটা স্মৃতি জড়িত হৈ আছে এইখন হৈছে বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সাহিত্য সভাত আচলতে তেতিয়া মই কবিতা আবৃত্তি প্ৰতিযোগিতা কৰিছিলোঁ তেতিয়া কবিতা আবৃত্তি প্ৰতিযোগিতা কৰিছিলোঁ 1999 চনত কবিতা আবৃত্তিত কি হৈছিল জানে চাওকচোন আপোনালোকে হয়তো অনুমান কৰিব পাৰিব সেয়া প্ৰথম হৈছোঁ কবিতা আবৃত্তিত প্ৰথম স্থান দখল কৰিছিলোঁ গতিকে চিৰচেনেহী মোৰ ভাষাজননী তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ গতিকে সঁচাকৈ বহুত বহুত ধন্যবাদ বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ সাহিত্য সভাত যিটো মই স্থান পাইছিলোঁ তাৰ কাৰণে সঁচাকৈ এটা বৰ মানে কি ক'ম ভাল লগা দিন সেইটো হোৱা এটা পুনাৰাম নাথ স্মৃতি ভৱনত আচলতে পিঠা খোৱাত তাত মই এইটো যিহেতুকে কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ তাৰ কাৰণে মোৰ আজি এই প্ৰমাণপত্ৰখন পাইছিলোঁ মই এনেকৈ ৰাখি থৈছোঁ আচলতে আপোনালোকক দেখুৱাম বুলি ভাবি আছিলোঁ সময় সুযোগ নিমিলে আজি ভাবিলোঁ বৰ সুন্দৰ সময় এটাও পাইছোঁ সেইকাৰণে আজি অকণমান মনটো ভালো লাগি আছে অতীতলৈ অকণমান ঘূৰি যাবলৈ বিচাৰিলোঁ সেইকাৰণে আপোনালোকৰ লগতো অকণমান কথাটো পাতি আপোনালোককো দেখুৱাই দিওঁ আৰু আপোনালোকেও নিশ্চয় মইনা পাৰিজাত টুৰ্ণামেণ্ট কৰিছে গতিকে সেই আমেজটো আপোনালোকেও ভালদৰে বুজি পাইছে নহয় জানো তেতিয়া আমি যেতিয়া শিশু হৈ আছিলোঁ যেতিয়া আমাক লৈ যায় মঞ্চলৈ দাঙি দিয়ে আমি মঞ্চখনত উঠিব নোৱাৰোঁ তেনেকুৱা এটা মানে কেনেকুৱা আৰু মানে ভাবকচোন ন তেতিয়াৰ পৰাই আমি মঞ্চত যেনেকৈ যি নহওক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ আচলতে গতিকে আৰু এইখন মই দেখুৱাব খুজিছোঁ পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা তাতে আমি তৰ্ক ক্ৰিয়া আৰু সাহিত্য বিভাগত আচলতে এনেধৰণৰ হৈছিলে প্ৰতিযোগিতা হৈছিলে তেতিয়া মই তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত যি জ্যোতি সংগীত প্ৰতিযোগিতা হৈছিলে তাতে মই তৃতীয় স্থান জ্যোতি সংগীত প্ৰতিযোগিতাত তৃতীয় স্থান পাবলৈ আচলতে মই সক্ষম হৈছিলোঁ গতিকে খুব সৰুৰ পৰাই মঞ্চত উঠি যিকোনো প্ৰতিযোগিতাত আচলতে অংশগ্ৰহণ কৰা আমাৰ এটা খুব হেঁপাহ আছিলে আৰু তেতিয়াই মোৰ মনত আছিল হয়তো আজি সেইখন নাই চাগে অংগনবাদীত মই যেতিয়া পঢ়ি আছিলোঁ সেইদিনাখনে আচলতে প্ৰথম মই মঞ্চত উঠিবলৈ পাইছিলোঁ অংগনবাদীত পঢ়ি থাকোঁতে এগৰাকী মোৰ যি শিক্ষয়িত্ৰী আছিল তেখেতে লৈ গৈছিলে গোটেইখিনি আমাৰ ষ্টুডেণ্টখিনিক লৈ গৈ তাতে অংগনবাদী যিটো মই অলপ আগতে আপোনালোকক যে ক'লোঁ যিটো বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা সাহিত্য সভাৰ যিটো আচলতে পুনাৰাম নাথ স্মৃতি ভৱনত তাতে মই একেবাৰে প্ৰথম অংগনবাদীত পঢ়ি থাকোঁতে সেই মঞ্চখনত মই উঠিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখন মঞ্চত প্ৰথম উঠি তাতে মই এটা কবিতা আবৃত্তি কৰিছিলোঁ সেই কবিতা আবৃত্তিত কিন্তু মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ এটা বহুত ডাঙৰ বল আৰু সেই বলটো যেতিয়া মই পাইছিলোঁ বাকীবোৰেতো পোৱা নাছিলে আৰু তেতিয়া মানে সিহঁতে মোক খুব বিচাৰিছিলে সেইটো দিব লাগে তেতিয়া মোৰ মানে এনেকুৱা মই পাইছোঁ কিয় দিম তেতিয়া আচলতে সঁচাকৈ সেইবোৰ এটা বৰ সাংঘাতিক ধৰণৰ
এটা স্মৰণীয় ঘটনা সেইবোৰ গতিকে অংগনবাদী স্কুলৰ পৰাই আচলতে মই সেই মঞ্চখনত উঠিবলৈ সক্ষম হৈছিলোঁ সুযোগ পাইছিলোঁ আৰু তেতিয়াৰ পৰাই আচলতে পিছুৱাই নোচোৱাকৈ প্ৰতিখন মঞ্চত যেতিয়াই যেনেকৈ সুযোগ সুবিধা মিলে উঠিবলৈ চেষ্টা কৰোঁ আৰু সেয়া মই আপোনালোকক দেখুৱাই দিলোঁ এখন দেখুৱাইছোঁ পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ে মই আপোনালোকক ক'লোৱেই তাতে মই জ্যোতি সংগীত প্ৰতিযোগিতা কৰিছিলোঁ তাতে মই ৩য় স্থান পাইছিলোঁ আৰু ইয়াৰ পিছত লাহে লাহে ক্ৰমান্বয়ে অকণ শিশুৰ পৰা ডাঙৰ হৈ আহি আছোঁ আৰু দেই তাৰপিছতে মই ইয়াতে আমাৰ এখন বৰ ধুনীয়া চাৰ্টিফিকেট আছে মই আপোনালোকক দেখুৱাব খুজিছোঁ নেশ্যনেল গ্ৰুপ ছং কম্পিটিশ্যন 2001 ভাৰত বিকাশ পৰিষদত এইখনত মই পাৰ্টিচিপেট কৰিছিলোঁ তেতিয়া আমি আমাৰ লাহে লাহে আহিছিলে মই তেতিয়া ক্লাছ 8 পাইছোঁ 8ত তেতিয়া মই 2001ত তেতিয়া মই গাব ওলাইছিলোঁ আচলতে পশ্চিম মিহগুৰি গাৰ্লছ হাইস্কুলৰ পৰা আমি তেতিয়া গৈছিলোঁ যিটো আমি গ্ৰুপ ছং এটা গাইছিলোঁ তাতে আমি 2nd প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ এইটো আমি ইয়াত নহয় তেজপুৰ গাইছিলোঁ গতিকে এইটো এটা ভাৰত বিকাশ পৰিষদত তেজপুৰ ব্ৰাঞ্চ গতিকে এইখনতো বৰ স্মৃতি জড়িত হৈ আছে বহুত ঘটনা আচলতে জড়িত হৈ আছে পটকতে কৈ শেষ কৰিব নোৱাৰি আজি মই আপোনালোকক মোৰ শৈশৱৰ আভাস দিবলৈ চেষ্টা কৰিছোঁ নিশ্চয় আপোনালোকে ভাল পাব আৰু এটা কথা অকল বিদ্যালয় বা স্কুলত আমি সেইবোৰ কৰাই নহয় আৰু এইটো দেখিছে আপোনালোকে হয়তো অনুমান কৰিব নোৱাৰে মই পঢ়ি শুনাই দিছোঁ জয়গুৰু সংঘৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ আঞ্চলিক শাখা তেজপুৰ গতিকে মই শ্ৰীমন্ত শংকৰদেৱ সংঘত যিটো তেতিয়া আমাৰ দিহানাম যুৱক যুৱতীৰ যিটো তেতিয়া খুব দিহানাম প্ৰতিযোগিতা চলিছিল তাতে আমি 2003 চনত তেতিয়া তাতে কোন ঠাই আছিলে কুন্দৰাবাৰী প্ৰাথমিকৰ পৰা আমি গৈছিলোঁ দিহানাম প্ৰতিযোগিতা তাতে কৰিছিলোঁ তাতে আমি 2য় স্থান পাবলৈ সক্ষম হৈছিলোঁ গতিকে সঁচাকৈ এইবোৰ দেখি মানে বেলেগ ধৰণৰ এটা মনটো হৈ গৈছে ইমানবোৰ যে সোমাই আছে ক'ত এইখন আচলতে 2003 চনত গৈছিলোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত তেজপুৰ আঞ্চলিক শাখা হিচাপে তাতে আমি দিহানাম প্ৰতিযোগিতাত আমি 2য় স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ গতিকে আপোনালোকক দেখুৱাইছোঁ আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই খুব ভাল পাব আপোনালোকৰ যদি তেনেকুৱা আছে আচলতে দেখুৱাবচোন আপোনালোকে মোক দেখুৱাব বা আমাক দেখুৱাব আমি আপোনালোকক দেখুৱাম তেতিয়াহে গম পাম ন ক'ৰ বস্তু ক'ত কি কাৰ কিমান সোমাই আছে নহয় জানো হয় সকলোৰে আচলতে এটা মানুহৰ থাকেই ব্যক্তিগত এটা থাকেই মানুহৰ ভিতৰত সোমাই গতিকে সেই বস্তুটো আচলতে আমি ক'ত সোমাই থৈছোঁ কিয় সোমাই থৈছোঁ বা লুপ্ত কিয় হৈ গৈছে সেই বস্তুবোৰ আচলতে আমি এতিয়া বাহিৰ কৰিব লগা সময় হৈ পৰিছে কাৰণ আমাৰ তাত এটা সুন্দৰ প্লেটফৰ্ম আমি পাইছোঁ আমি সকলোবোৰ আচলতে দেখুৱাৰ এটা সুযোগো পাইছোঁ এইখন আহিছিলে এইবাৰ মই আপোনালোকক দেখুৱাব খুজিছোঁ এখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন তেজপুৰ আঞ্চলিক শাখাতে মই হেৰি কৰিছিলোঁ মই আগতে যি দেখাইছিলোঁ 2004 চনত তাৰ লগতে কৰিছিলোঁ তাতে কিন্তু মই কবিতা আবৃত্তি প্ৰতিযোগিতা কৰিছিলোঁ তাতে কবিতা আবৃত্তি প্ৰতিযোগিতাত 3য় স্থান দখল কৰিছিলোঁ কবিতা আবৃত্তি জ্যোতি সংগীত বিষ্ণু সংগীত তাৰমানে ক'তোতেই এৰি নিদিওঁ পাৰোঁ নোৱাৰোঁ এইটো কিন্তু মোৰ এটা বৰ ডাঙৰ এটা হেৰি আছিলে দেই এটা কি বুলি ক'ম এতিয়া গুণো আছিল বুলি ক'লেও ভুল নহ'ব কাৰণ কিয় মই পাৰিলেও নোৱাৰিলেও মোৰ নামটো আগত থাকিবই লাগিব মই মোৰ নামটো মানে দিমেই য'তে নহওক পাৰোঁ নোৱাৰোঁ মুঠতে চেষ্টা কৰিমেই গতিকে জ্যোতি সংগীত বিষ্ণু সংগীত বিয়ানাম আইনাম এইবোৰ তেতিয়া আমাৰ খুব চলিছিল আমি সেইবোৰ তেতিয়া খুব তাতে সেইবোৰত আচলতে খুব অংশগ্ৰহণ কৰিছিলোঁ ইয়াৰ পিছত আহিছে এয়া দেখিছে মই লাহে লাহে আপোনালোকক দেখুৱাই দিবলৈ তেতিয়া মই আমাৰ এখন পশ্চিম মিহগুৰি গাৰ্লছ হাইস্কুলত যেতিয়া পালোঁ তেতিয়া মই লাহে লাহে যেতিয়া জানিছোঁ যে হয় মই অকণমান ডাঙৰ হৈছোঁ তেতিয়া মই লাহেকৈ বাকীবোৰ খেল ধেমালিতো অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ এইখন হৈছে মিউজিক চেয়াৰ বৰ আচৰিত আপোনালোকে খেলিছিল নে মিউজিক চেয়াৰ মোৰ কিন্তু এই খেলটো এতিয়াও বিৰাট ভাল লাগে মিউজিক চেয়াৰত ফাৰ্ষ্ট হৈছিলোঁ দেখিছে প্ৰথম পুৰস্কাৰ পাইছোঁ মই তেতিয়া 2001 চনত মই মিউজিক চেয়াৰত খেলিছোঁ প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু ইয়াৰ পিছত আহিছে নেক্সটখন সেইখন স্কুলতে সেইখন বিদ্যালয়তে পঢ়োঁতে তেতিয়া মই 2000 চনতে এখন 2000 চনৰ আগৰখন আছিলে 2001 চনৰ
আৰু এইখন হৈছে 2000 চনত মই তেতিয়া মডাৰ্ণ ডান্স কৰিছিলোঁ মডাৰ্ণ ডান্সত ছেকেণ্ড পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ বাপৰে আগতে দেখোন একেবাৰে চব কৰিছিলোঁ ন এইবিলাক দেখিলে কিবা বৰ ভাল লাগে এতিয়া মনটো আৰু ইয়াৰ পিছত আহিছে 2001 গ'ল এবাৰ 2002 চনত মই এইটো আপোনালোকক দেখুৱাইছোঁ পশ্চিম বিহগুৰি গাৰ্লছ হাইস্কুলত তেতিয়া মই জ্যোতি সংগীত আচলতে জ্যোতি সংগীতত অংশগ্ৰহণ কৰিছিলোঁ তেতিয়া মই 3rd পুৰস্কাৰ পাইছোঁ গতিকে এইবোৰ বৰ স্মৰণীয় দিন আচলতে দেই এইটো হৈছে 2003 চনত মই পশ্চিম বিহগুৰি গাৰ্লছ হাইস্কুলত পঢ়ি থাকোঁতে তেতিয়া কি কৰিছিলোঁ জানে কি খেলিছিলোঁ আৰু এই খেলটো কিন্তু মোৰ আজিও খুব প্ৰিয় আৰু মই সেই খেলটো বুলি কোৱাৰ লগে লগে মানে কিবা এটা হৈ আহে খেলিব মন যায় আৰু সেইটো হৈছে কাবাডী দলত তেতিয়া আমি আমাৰ টিমটোৱে আচলতে তেতিয়া আমি এই কাবাডী দলত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলোঁ আমি এটা টিম আছিলোঁ যিহেতুকে কাবাডী দলত অকলে খেলিবলৈ পৰা নাযায় গতিকে কাবাডী খেলিলোঁ কাবাডী খেল আচলতে মোৰ খুব প্ৰিয় আপোনালোকৰ প্ৰিয় হয়নে নহয় মোক জনাবচোন দেই আৰু এইটো হৈছে 2001 চনত খেলিছিলোঁ খেলা নহয় এখন মডাৰ্ণ ডান্সৰ গতিকে এইখনত মই মডাৰ্ণ ডান্স কৰিছিলোঁ মডাৰ্ণ ডান্সত ফাৰ্ষ্ট হ'বলৈ সক্ষম হৈছিলোঁ আচলতে বহুত একদম 100মান চাৰ্টিফিকেট আছে আজি মই ভাবিলোঁ আপোনালোকৰ লগত অকণমান দীঘলীয়া হ'লেও ভিডিঅ'টো আজি মই চাৰ্টিফিকেটখিনিকে দেখাওঁ প্ৰমাণপত্ৰখিনি দেখাওঁ তাৰ পিছত বাকীবোৰ মই যিমানখিনি পাৰোঁ মোৰ যি আছে সেইখিনি আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম চাৰ্টিফিকেটখিনি আচলতে অকণমান স্পীডত কৈছোঁ হ'লেও কাৰণ ভিডিঅ'টো নহ'লে বেছি দীঘল হৈ যাব ইয়াৰ পিছত আহিছে চন্দনা শৰ্মা হাইস্কুলত মই যেতিয়া হাই ছেকেণ্ডেৰীত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই ইয়াত লোকগীত গাইছিলোঁ লোকগীতত আচলতে 3rd পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ তেতিয়া এইখন আকৌ স্কুলৰ কম্পিটিশ্যন তেতিয়া মানে ক'লোঁ নহয় নাম থাকিবই লাগিব যদি নামটো নাথাকে নহবই নাম থাকিবই লাগিব আৰু এইখন হৈছে 2005 চনত চন্দনা শৰ্মা হাই ছেকেণ্ডেৰীত জ্যোতি সংগীত মই জ্যোতি সংগীত গাইছিলোঁ তাতে 2nd পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ আপোনালোকে ভালদৰে শুনিলে হয়তো গম পাব আচলতে ক'তো এৰি দিয়া নাছিলোঁ দেই যিয়ে নহওক য'তে নহওক এইখন হৈছে 2004 চনত চন্দনা শৰ্মা হাই ছেকেণ্ডেৰীত বিয়ানাম বাপৰে বিয়ানামত কি হৈছিলোঁ 3rd পজিশ্যন পাইছোঁ বিয়ানাম গাইছিলোঁ ইমান ভালকৈ গাব নাজানো তথাপিও কিন্তু বিয়ানাম গাইছোঁ 3rd পুৰস্কাৰ পাইছোঁ দেই কাৰোবাৰ বিয়া চিয়া হ'লে বিয়ানাম চং গাব লাগিলে কিন্তু গ্ৰুপত ল'ব পাৰে দেই বিয়ানামো গাব জানো ধেমালি কৰিছোঁ তেতিয়া আচলতে এটা বৰ সাংঘাতিক ধৰণৰ যুঁজ আছিলে হয়নে নহয় সেই যুঁজত বহুত কাম কৰিব পাৰিছিলোঁ আৰু এইখন আৰু এখন ইয়াত সোমাই আছিলে যিহেতুকে মই পশ্চিম বিহগুৰি গাৰ্লছ হাইস্কুলৰ ইয়াৰ মাজতে এনেকৈ পাইছোঁ সোমাই আছে এইখনো মডাৰ্ণ ডান্সত 2nd হৈছিলোঁ গতিকে মই এইফালৰ পৰা লৈছোঁ সেইফালৰ পৰা আপোনালোকক দেখাইছোঁ এইফালে থৈছোঁ আৰু এইখন হৈছে চন্দনা শৰ্মা হাই ছেকেণ্ডেৰীতে 2004ত আৰু বিষ্ণু সংগীতত মই 1st পুৰস্কাৰ পাইছিলোঁ বিষ্ণু সংগীত মোৰ এটা খুব প্ৰিয় গীত আছিলে সেই গীতটো মই আচলতে বহুত ঠাইত গাইছিলোঁ আৰু সেই যি ঠাইতে গাওঁ সেই ঠাইত কিন্তু আচলতে মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ মোৰ সেইটো কেতিয়াবা হয়তো সময় সুযোগ পালে আপোনালোকৰ ওচৰত গাই শুনাই দিম দেই এতিয়া আচলতে নাগাওঁতে মাতটো একেবাৰে ভয়ানক হৈ গৈছে ইয়াৰ পিছত মই আপোনালোকক দেখুৱাই দিওঁ বিয়ানাম 3rd এইখন বিয়ানাম গাইছিলোঁ ইয়াত আকৌ 3rd হৈছোঁ সেইখন 3rd দুটা গ্ৰুপ গতিকে এইখনো মই দেখাই দিব খুজিছোঁ আচলতে মই কৈছোঁ নহয় আপোনালোকক বিষ্ণু সংগীতটো মই যেতিয়াই নহয় সেই গীতটো আচলতে মই খুব সুন্দৰভাৱে নিৰ্বাচন কৰিছিলোঁ য'তেই নহয় মই সেই গীতটো গাইছিলোঁ আৰু সেই গীতটোত আচলতে মই প্ৰথম পুৰস্কাৰ পাবলৈ প্ৰায় ঠাইতে সক্ষম হৈছিলোঁ এইটোতো মই 2005 চনত বিষ্ণু সংগীত গাইছিলোঁ 1st পুৰস্কাৰ পাবলৈ আচলতে সক্ষম হৈছিলোঁ খুব ভাল লাগে ন পুৰস্কাৰবোৰ চাই পেলাই এইখন আকৌ কি জানেনে নাই বাপৰে এইখনত ফাৰ্ষ্ট হৈছোঁ বিহু গীতত এখন বিহু গীত গাইছিলোঁ এখন বিহু গীতত মই প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ 2005 চনত ইয়াৰ পিছত যিমানে লাহে লাহে ডাঙৰ হৈ আহিছোঁ তিমানে আৰু মন গৈছিলে কৰবাত কিবা কিবি কৰিবৰ কাৰণে আছে বহুতখিনি কৰিবলগীয়া কাম এতিয়াও বাকী আছে এইখন মই আপোনালোকক দেখুৱাব খুজিছোঁ ইয়াত আচলতে লেচাৰী বুলি এটা আমাৰ ঘোষাৰ যি প্ৰতিযোগিতা তেনেকুৱা লেচাৰীৰ এটা কম্পিটিশ্যন চলিছিল তেতিয়া দিনত আমি যেতিয়া গাইছিলোঁ তেতিয়া মই লেচাৰীত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ দেখিছে ওপৰখন আচলতে ফাটি কিন্তু নাইকিয়া হৈ গৈছে তথাপিও এইখিনি এৰি দিয়া নাই
এইবোৰ হৈছে এয়া হৈছে মোৰ একেবাৰে অংগনবাদীৰ পৰা উঠা দেখিছেনে আপোনালোকে কাগজতে অনুমান কৰিব পাৰিব কেনেকুৱা হৈ গৈছে কাগজবোৰ গতে প্ৰমাণপত্ৰবোৰ আৰু ইয়াৰ পিছত মই লাহে লাহে তেতিয়া মই আৰু ক'ত কি কৰিবলৈ ওলাইছোঁ সেইখিনি মই আপোনালোকক এদিন বেলেগ দিনা দেখুৱাম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব আজি মই এই শিশুৰ পৰা আৰম্ভ কৰি গতিকে মই যিখিনিলৈকে অকণমান 2005 চনলৈকে মই য'ত যি কৰিছিলোঁ সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পিছৰখিনি আচলতে মই আপোনালোকক এদিন বেলেগ এটা ভিডিঅ' আকাৰে দেখুৱাম কাৰণ কিয় বেছি দীঘলীয়া হৈ যাব নহয় ভিডিঅ'টো নহ'লে আকৌ আপোনালোকে চাই বেয়া পাব মই লাগে পাৰ্ট কৰি পেলাই আপোনালোকলৈ আগবঢ়াম আপোনালোকে সুন্দৰকৈ চাব কাৰণ এইবোৰ শুনি আচলতে অতীতলৈ বহুত ঘূৰি যাব লগা হয় বহুত ভাল লাগে মনটো আপোনালোকৰ বাৰু এনেকুৱা চাৰ্টিফিকেট এনেকুৱা প্ৰমাণপত্ৰ আছে নেকি বহুত যদি আছে কেতিয়াবা এনেকৈ ভিডিঅ' কৰি পেলাই দেখুৱাবচোন আমাকো দেখুৱাব কাৰণ কি জানে দেখুৱালে মনটো ভাল লাগে ন এয়া দেখিছে এই জাপ মই এনেকৈ থৈ দিছোঁ আৰু বহুত আছে আৰু তেতিয়া মই আপোনালোকে চাওক এনেকুৱা যে এইবোৰ তেতিয়া মানে আমাক একদম যেতিয়া আমি গাই আহোঁ তেতিয়া এইটো মই গোলাঘাটত পাইছোঁ গোলাঘাটৰ শিশু সমাৰোহ তেতিয়াই চাওক এইবোৰ পাইছিলোঁ এইবোৰ এনেকৈ থৈ দিয়া আছে তেতিয়া আমাৰ এইবিলাক খুব দিছিলে পুৰস্কাৰ লগে লগে এইবোৰো দিছিলে গতিকে বৰ সযতনে ইয়াত ৰাখি থৈ দিছোঁ আজি যি নহওক আপোনালোকৰ মাজলৈ বুলি মই এই চাৰ্টিফিকেটখিনিৰে ভিডিঅ'টো বনাই দেখুৱালোঁ কেনে পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব ক'ৰবাত হয়তো ভুল হ'ব পাৰে কাৰণ মনৰ কথা দে এইবোৰ এনেই সোমাই আছে সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক দেখুৱাওঁ আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু আপোনালোকে কোনে মইনা পাৰিজাত কৰিছিল টুৰ্ণামেণ্ট কৰিছিল মোক জনাবলৈ নাপাহৰিব কাৰণ আমি মইনা পাৰিজাত টুৰ্ণামেণ্ট যেটো কৰিছোঁ হয়তো ক'ৰবাত কোনোবাখিনিত চাগে কেতিয়াবা হয়তো লগালগি আপোনালোকৰ লগতো হৈছোঁ চাগে গতিকে আৰু ইয়াৰ পিছত মই নেক্সট ভিডিঅ'ত আপোনালোকক দিম মোৰ বাকীখিনি আৰু কি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় আজি ভিডিঅ'টো মোৰ চাই সকলোৱে ভাল পাব ক'ৰবাত যদি ভুল হৈছে ক্ষমা কৰিব মনটো বিৰাট ভাল লাগি গ'লে একদম অতীতলৈ ঘূৰি গ'লোঁ একদম শিশু অংগনবাদী স্কুলত পঢ়ালৈকে চাওকচোন গতিকে সঁচাকৈ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোত খুব সুন্দৰভাৱে মৰম দিব সকলোৱে গতিকে মই অনিতে পুনৰবাৰ আপোনালোকলৈ বহুত মৰম যাচি আজি এই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ সকলো ভালে থাকক আৰু মোৰ চেনেলটো চাই থাকক আৰু মোক আগুৱাই লৈ যাওক গতিকে মই আপোনালোকৰ ওচৰত সঁচাই চিৰকৃতজ্ঞ বহুত ধন্যবাদ